to my YouTube channel Dipali Deka Coach. মই আজি আপোনালোকৰ মাঘৰ বিহুৰ পিঠা খুন্দা পৰা পিঠা বনোৱালৈকে দেখাবলৈ ওলাইছো। এয়া পিঠা খুন্দিছো। এয়া পিঠা খুন্দি আছে, পিঠা বনাই আছে ইফালে। xukan পিঠা বুলি কয়, tilor পিঠা। এয়া তিল দিছে। বহুত মানুহে এই পিঠা বনাব জানেও আৰু বহুত মানুহে বনাবও নাজানে। এয়া চাই লওক কি ধুনীয়াকৈ ইয়া লুটিয়াই দিব এতিয়া পিঠাটো। এয়া এখন পিঠা হৈ গ'ল। এইখিনি এতিয়া তিলৰ আৰু ইয়া নাৰিকলৰ পিঠা অলৰেডি হৈ গৈছে। কাৰ্টুনত ভৰাই পিনে থৈ দিছে, কাৰণ বিহুলৈ এতিয়াও নাই কমেও ৩-৪ দিন আছে। সেয়েহে কাৰ্টুনত ধুনীয়াকৈ ইয়া কাগজ পাৰি পিনে থৈ দিছে। এনেকৈ কাৰ্টুনত থ'লে পিঠাখিনি সোনকালে বেয়া নহয়। এখন তিলৰ পিঠা বনাইছে, xukan পিঠা। মোৰ ভিডিঅ'টো আজি মই ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি আপুনি মোৰ চেনেলটো নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ। জয় আই অসম।